এয়া হৈছে ঐতিহাসিক লেটেকু পুখুৰী। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম কৃষ্ণমণি নেওগ। কৃষ্ণমণি নেওগ। মোৰো নেওগ, মোৰ বিপ্লৱ নেওগ, মোৰ নাম তোমাৰ কৃষ্ণমণি নেওগ। একে গুৰুজনাই ইয়াতে স্নান কৰিছিল। নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যথেষ্ট মৰম দিছে মোক। মোৰ ভিডিঅ'বিলাক বহুতে চাইছে, কমেণ্ট দিছে। আৰু আজি এটা বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে। আৰু আমি গৈ আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। আৰু মই আজি দেখুৱাৰ চেষ্টা কৰিম মাধৱদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল, সম্পূৰ্ণ পৰিৱেশটো। আৰু ভিডিঅ'টো চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ব'লক। আৰু আমি গৈ আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীলৈ। আৰু মোৰ দৰ্শকসকলক আজি মই দেখুৱাৰ চেষ্টা কৰিম মাধৱদেৱৰ জন্মস্থান। এই স্থানতেই গুৰুজনাই জন্মগ্ৰহণ কৰিছিল। আৰু এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ। এইখন আমাৰ গেট পাইছোঁ আমি। আৰু আমি আহি আছোঁ আজি লেটেকু পুখুৰী, নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। আৰু এই লেটেকু পুখুৰীতে মাধৱ গুৰুজনা জন্মগ্ৰহণ কৰিছিল। আৰু ইয়াৰ আজি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি অৱশেষত পালোহি গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰী। আৰু এয়া হৈছে প্ৰৱেশ দুৱাৰ, নিৰ্মাণ কাৰ্য চলি আছে। আৰু ব'লক আমি ভিতৰলৈ যাওঁ। আৰু চাওক, ইমান এটা সুন্দৰ পৰিৱেশ। আৰু ইয়াতেই মাধৱ গুৰুজনাই জন্মগ্ৰহণ কৰিছিল। এয়া হৈছে ঐতিহাসিক লেটেকু পুখুৰী। এয়া চাওক, এয়াই হৈছে ঐতিহাসিক লেটেকু পুখুৰী। ইয়াত ডাঙৰ ডাঙৰ মাছ আছে, কাছ আছে। এই গুৰুজনাৰ জন্মস্থানৰ যি থান আছে, তাৰ ভিতৰত আমি কেইজনমান যুৱকক লগ পাইছোঁ। কণ কি ক'বা, আজি কিয় আহিছা ইয়ালৈ? আজি মানে আমাৰ 1 তাৰিখৰ পৰা এটা ভাওনা কৰ্মশালা হৈছিলে। আজি তাৰে মেইন ৰিহাৰ্চেল আছে, সেয়া আমি আহিছোঁ। সদায় এনেদৰে আখৰা হয় নেকি, ৰিহাৰ্চেল হয় নেকি? সদায় হয়। কি তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ বৰা। তুমিও ভাওনা শিকিছা? কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণমণি নেওগ। কৃষ্ণমণি নেওগ। মোৰো নেওগ, মোৰ বিপ্লৱ নেওগ, মোৰ নাম তোমাৰ কৃষ্ণমণি নেওগ। একে উপাধি একেই। আৰু তোমাৰ? গোটেইখিনি ইয়াত অখৰা কৰিছা মানে? ইয়াত সদায় অখৰা হয়? আৰু এয়া হৈছে পাটনাথ। আৰু গুৰুজনাই ইয়াতেই স্নান কৰিছিল। আৰু এভাগ দেখিছোঁ, ইয়াত এটা কুঁৱা আছে ভিতৰত। আৰু ইয়াতে তেখেতে স্নান কৰিছিল। আৰু এয়া হৈছে উজিৰৰ গৃহ। আৰু এই মুহূৰ্তত এই যি লেটেকু পুখুৰী, যি গুৰুজনাৰ জন্মস্থান যি পৰিচালনা কৰে, পৰিচায়কগৰাকী আছে, আতৰিগৰাকী আছে। আতৰি, কি ক'ব বিচাৰিব? নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ এই চেনেলৰ যোগেদি এই জন্মস্থানৰ বিষয়ে অলপ চমু আভাস এটা ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। জয়তে মোৰ নামটো বলোৰাম বৰগায়ন। এনে আমাক আতৰি বুলি সম্বোধন কৰে। আমি মাজুলী শ্ৰী ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ, সেই সত্ৰৰ পৰা ইয়ালৈ বৰ্তমান 1951 চনত এই জন্মস্থানভাগ হাবি জংঘলৰ পৰা উদ্ধাৰ হৈছিলে, য'ত মহাপুৰুষ জন্মৰ ভেটিভাগ এজোপা বামুণী বটগছে আবৃত্ত কৰি আছিলে। সেই সপোনত সেই ভেটিভাগ যেতিয়া আৱিষ্কাৰ হ'ল, তেতিয়া আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰয়াত কমলাকান্তদেৱ গোস্বামী প্ৰভু আৰু সেই সময়ত সান্নিধ্যত ব্যক্তিসকলে ইয়াত দুগচি বন্তি প্ৰজ্বলিত কৰিবৰ কাৰণে মূল সিদ্ধান্ত দায়িত্ব গ্ৰহণ কৰি অধিকাৰ প্ৰভুক বন্তি গছিৰ দায়িত্ব দিছিলে। আৰু তেখেতে দুগচি বন্তি প্ৰজ্বলিত কৰিছিল, এগছি মহাপুৰুষ শংকৰদেৱৰ নামত, এগছি মহাপুৰুষ মাধৱদেৱৰ নামত।
আৰু সেই তেতিয়াৰ পৰাই আমি বৰ্তমানলৈকে এই জন্মস্থান ভাগত আমি সেৱাৰ হিচাপে আমি কৰি অহা হৈছে। আমি কথা পাতিম আৰু ইয়াতে যিহেতু মাধৱ গুৰুজনাৰ জন্ম হৈছিল, এতিয়া সম্পূৰ্ণ পৰিৱেশ অতি সুন্দৰ, প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ। কিমান মানুহ ইয়াত আহে? ইয়াত আমি সৰু কালত যেতিয়া আমি 7 বছৰ বয়সত আকৌ আগৰ পৰা আনিবগৈ লাগিব। 7 বছৰ বয়সত যেতিয়া আমি ইয়ালৈ আহিছিলো, তেতিয়া সেই সময়ৰ পৰা এতিয়া বৰ্তমান যিটো পৰ্যায়ত এতিয়া এই জন্মস্থান ভাগ মানে হৈছে, গতিকে যথেষ্টখিনি উন্নয়নৰ দিশতে ধাৱমান হৈ গৈ আছে। আৰু ইয়াত দূৰ দূৰণিৰ পৰা যাত্ৰীসকল 2-3খন বাছ ইয়াত থকাৰ ব্যৱস্থা আছে। সেইমতে আমি পৰ্যাপ্ত পৰিমাণে লেট্ৰিন বাথৰুমৰ ব্যৱস্থাও কৰা হৈছে, পানী যোগানৰ ব্যৱস্থা কৰা হৈছে, লাইটৰ ব্যৱস্থা কৰা হৈছে। গতিকে সেইখিনি অসুবিধা যাতে আমি ৰাইজক দিব নোৱাৰাকৈ, যাতে অসুবিধা নোপোৱাকৈ আমি সেইখিনি ব্যৱস্থা, আমাৰ পৰিচালনা কমিটি আছে, সেই কমিটিয়ে সেইখিনি তত্বাৱধানত থকা হয়। আৰু আমি বাকী বন্তি গছৰ নৃত্য প্ৰসংগখিনি আমি ব্যৱস্থাত আমি কৰি থকা হৈ আছে। হয়, মোৰ চেনেলবিলাক কিছু আশীৰ্বাদ দিয়ক যে মই আগুৱাই যাব পাৰোঁ। আশীৰ্বাদ থাকিলে হয়, আপোনালোকে আহিছে। আৰু যিহেতু মোৰ লগত এগৰাকী বৰমা আহিছিলে, বৰমা এই যি মাধৱদেৱৰ যি জন্মস্থান লেটেকু পুখুৰী আপুনি চালে যিহেতু, এতিয়া কেনেকুৱা লাগিলে, কি ক'ব? ক'বলৈ ভাষাই নাই, মানে বহুত ধুনীয়া। ইয়াত মাধৱদেৱ গুৰুজনাৰ জন্মস্থান, আৰু মানে বহুত মানুহ আহি চাই যাওকহি, এই থানখনৰ বিষয়ে জানি যাওক। আৰু আমি বহুত ধুনীয়া আজি উপভোগ কৰিলোঁ। আৰু ইয়াতে মানে সৰু সৰু ল'ৰা ছোৱালীয়ে সেই যি গায়ন বায়ন আৰু আজি ভাওনা আছে, আমি চাই বহুত বেছি টাইম দিব নোৱাৰিলোঁ, আহি যাবকে মন নাযায়। আৰু এতিয়া সকলো আহি যাতে এবাৰ চাওকহি। আৰু এয়াকে ক'লো, আৰু বহুত ভাল লাগিলে। আৰু ময়ো আজি চেষ্টা কৰিলোঁ কিছু থুলমূলকে হ'লেও গুৰুজনাৰ, মাধৱ গুৰুজনাৰ যি জন্মভূমি লেটেকু পুখুৰী, নাৰায়ণপুৰৰ লেটেকু পুখুৰী, কিছু থুলমূল মই আভা দিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকো আহক, চাওকহি, আৰু গুৰুজনাৰ যি জন্মস্থান তাতে এভাগ সেৱা কৰকহি, তেওঁ আপোনালোকেও আহক। আৰু ইয়াৰ লগে মই মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।